নমস্কাৰ বন্ধু বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হ'ল কাণৰ ৰোগ ভাল হোৱাৰ বিষয়ে। সাধাৰণতে কাণৰ ভিতৰত ফোঁহা হৈ সেই ফোঁহা পকি পূঁজ বাঢ়ি হৈ থাকে। কাণৰ বিষ হয়, কাণেৰে কম শুনে, আনকি কাণ কলা হোৱাও দেখা যায়। কাণৰ কাষত ফুলি উঠে আৰু বিষ হয় আৰু জ্বৰ হোৱাও দেখা যায়। কাণ অপৰিষ্কাৰ হ'লেও এই ৰোগ হোৱা দেখা যায়। কাণত পানী সোমালেও কাণৰ সমস্যাই দেখা দিয়ে। আজি আপোনালোকলৈ এনেকুৱা এটা ঔষধি লৈ আহিছোঁ, যিটো বছৰ বছৰ ধৰি আপুনি যদি কাণৰ সমস্যাত ভুগি আছে, এই ঔষধ ব্যৱহাৰ কৰিলে কাণৰ যিকোনো ৰোগৰ পৰা মুক্তি পাব। এই ঔষধ সম্পূৰ্ণ প্ৰমাণিত আৰু ইয়াৰ কোনো ছাইড এফেক্ট নাই। এই ঔষধটো বনাবলৈ কপৌ ফুল লাগিব। কপৌ ফুল এজোপা আপোনাৰ ফটো দেখুৱাই দিয়া হৈছে। কপৌ ফুলৰ পাত এখিলা ল'ব। পাত এখিলা লৈ এইটো আপোনাৰ পাত এখিলা লোৱা হৈছে। পাত এখিলা লৈ মিক্সিতে বা পটাতে পিচি ল'ব। ভালকৈ চাফা কৰি ল'ব প্ৰথমে। তাৰপিছত এইটো মিক্সিত পিচি লোৱা হৈছে। পিচি লৈ চাকনিয়ে এইটো চাকি লোৱা হৈছে। চাকি লোৱাৰ পিছত আপুনি কাণত 3 টোপাল বা 4 টোপালকৈ প্ৰতিদিনে দিব লাগিব। কাণত দিয়াৰ আগতে আপুনি কাণটো ভালকৈ লেতেৰাবিলাক চাফা কৰি ল'ব। চাফা কৰি লৈ 3 টোপাল 4 টোপালকৈ প্ৰতিদিনে দিব লাগিব। এনেকৈ দিলে আপোনাৰ 7 দিন 8 দিনতে আপোনাৰ কাণৰ সমস্যা, কাণত পূঁজ ওলোৱা, কাণ বিষ হোৱা, কাণে কম শুনা আদি সমস্যাৰ পৰা মুক্তি পাব। এই মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।